दिनै बे समाव जोंनि बिटिआरनि चिफ मानगोनां समान सारा बे समाव सफैनो हाया। मानगोनां रायजो राजाफोर जों भिडिअखौ नायलांजोबबा मिथिगोन। जों होमबा भिडिअखौ नायलांबाय थादिनि। भारत माता की भारत माता की वंदे वंदे। আজি বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, আপোনালোকৰ মৰমৰ শ্ৰদ্ধা চিৰাং সমষ্টিৰ এনচিএলএ ডাঙৰীয়া ইয়াত উপস্থিত, কালিংগড়ৰ এনচিএলএ ডাঙৰীয়া, ইউপিপিএলৰ নেত্ৰী আৰু ইউপিপিএলৰ নেতাসকল, আজি মই আপোনালোকৰ অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছোঁ। যোৱা 4 বছৰ আগত বিটিচি বিটিআৰ অঞ্চলত শান্তি আহিছে। কতো বোমা বিস্ফোৰণ হোৱা নাই, কতো গোলাগুলি হোৱা নাই, কিডনেপিং হোৱা নাই। আজি বিটিআৰত সম্পূৰ্ণ শান্তি আহিছে আৰু তাৰ কাৰণে আজি ৰাইজ খুশ হৈ আছে, ৰাইজে ভাল পাই আছে যে বিটিআৰত শান্তি আহিছে। 30 বছৰৰ অশান্তিৰ পিছত আজি শান্তি আহিছে। এতিয়া শান্তি আমাক লাগে নে নালাগে? এই 4জনকে শান্তি লাগে, বাকী কাকো নালাগে। শান্তি লাগে নে নালাগে? শান্তি লাগে নে নালাগে? শান্তি যদি লাগে 13 তাৰিখে ট্ৰেক্টৰৰ ছবিত ভোট দিব লাগিব। বেলেগ যদি জিকে শান্তি আহিব, আৰু ট্ৰেক্টৰ যদি জিকে শান্তি আহিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ট্ৰেক্টৰক ভোট দিলে শান্তি আহিব, শান্তি আহিছে। আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো শান্তি আহিছে, এই শান্তিটো আমি স্থায়ী কৰিব লাগিব। কৰিব লাগিব নে নালাগে? শান্তিটো স্থায়ী হ'ব লাগে নে নালাগে? হাত মজবুত কৰিব লাগিব। প্ৰমোদ বড়োৰ হাত কেনেকে মজবুত হ'ব? প্ৰমোদ বড়োৰ হাত মজবুত হ'ব যেতিয়া আপোনালোকে ইউপিপিএল দলৰ প্ৰাৰ্থীক ট্ৰেক্টৰৰ ছবিত ভোট দিব। ট্ৰেক্টৰত যেতিয়া আপোনালোকে ভোট দিব, প্ৰমোদ বড়ো শক্তিশালী হ'ব আৰু বেছি উন্নয়নৰ কাম কৰিব পাৰিব। কাম হ'ব, বাকী চব হ'ব। প্ৰথম আমাক শান্তি লাগে। এটা কথা কম, মই যোৱাবাৰ অৰুণোদয়ত থামে কমছে অৰুণোদয় নিচলাও मानसिफ्रा कमप्लेन होदों जे चेयरमेन বিলাক मेम्बर এতিয়া बिदिनो चिफ मिनिस्टारे কৈছে निर्मल कुमार ब्रह्म কোন হয়? निर्मल कुमार ब्रह्म কোন হয়? एमएलए হ্যাঁ কেন্দ্ৰীয় निर्मल कुमार ब्रह्म 15,000 অৰুণোদয় সিদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এমএলএ হোৱাৰ আগতে অলৰেডি দি গ'ল 15,000 অৰুণোদয়। লাগিনে নালাগে অৰুণোদয়? হ্যাঁ, তো অৰুণোদয় ক্ষেত্ৰত দাদা উঠোচোন। আমাৰ দাদা হ'ল চেয়াৰমেন, এতিয়া টিচিএলচিচি চেয়াৰমেন, ডিচিডিচি চেয়াৰমেন ক'ৰবাত হেৰাই গ'ল, তাক বিচাৰি আছো মই। কোনোবা ফোন কৰি মাতো, এইটো ডিচিডিচি চেয়াৰমেন হিৰোয়ে আছে, চেয়াৰমেন হিৰোয়ে আছে, হেণ্ডচামো আছে। খালি চুলিটো আৰু অলপ কৰি চুলি বেয়া দেখা হ'ব, বুজিলে? বেলেগ বুলি ভাবিব ন, চুলিটো থকাৰ কাৰণে ইউপিপিএল লাগিছে আৰু ওলাই গ'লে বেলেগ লাগিছে। এতিয়া চেয়াৰমেনক মই কৈছোঁ যে অৰুণোদয়ৰ এইবাৰ যেতিয়া লিষ্ট বনোৱা হ'ব, গাঁও সভা পাতিব লাগিব। এইবাৰ অৰুণোদয়নি যেবিলাক লিষ্ট বানাইগেন, শুনাচোন, অৰুণোদয়নি যেতিয়া লিষ্ট বানাইগেন, এইবাৰ গাঁও সভা বানাইগেন, মিটিং গাঁও সভা। কোনো চেয়ারম্যাননি নয়, মেম্বারনি নয় জিরাयनानै অৰুণোদয়नि লিষ্ট बानायनो मोननाय नङा চেয়ারম্যান, ঠিক আছে? কোনো চেয়ারম্যাननि न'आव जिरायनानै एबार लिस्ट बानायनो मोननाय नङा। जे बेवहाय लिडारफोर फैगोन, एमसिएलए फैगोन सावरायग्रा,
आंबो फैगोन एखेलगे जिरायनानै जोङो बेवहाय मा खालामगोन आमार अरुणोदय मुस्टु बराम ঠিক আছে আৰু কাৰোৰ পৰা আঠানা চাৰিনাও ল'ব নোৱাৰিব একদম যোনে পাব লাগে সবে অৰুণোদয় পাব লাগিব এক নাম্বাৰ এতিয়া দ্বিতীয় নাম্বাৰ আহিল সেকেন্ড নাম্বাৰটো কি ৰেচন কাৰ্ড আপোনালোকৰ সবৰে ৰেচন কাৰ্ড আছে যাৰ যাৰ ৰেচন কাৰ্ড নাই চেয়াৰমেনৰ তাত ফৰ্ম আছে ৰেচন কাৰ্ডৰ ফৰ্ম মেম্বাৰ বিলাকক দিব লাগে আৰু গৰিব ৰেচন কাৰ্ডটো বানাই লাগে ৰেচন কাৰ্ডটো কিয় লাগে আমাৰ উত্তৰ অঞ্চল ৰাজ্যৰ ধান খেতি আছে আবাদ মাউল মাইৰংটো মনজায়ে কিন্তু ৰেচন কাৰ্ডটো মানে লাগে ৰেচন কাৰ্ডটো কিয় লাগে ৰেচন কাৰ্ডৰ লগত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু 5 লাখ টকাৰ চিকিৎসা কৰিব পৰা আয়ুষ্মান কাৰ্ড দিছে ৰেচন কাৰ্ডৰ লগতে বেৰাম যাবা ফাহামলা হানাইনি থাকাই 5 লাখ টাকা আয়ুষ্মান রেশন কার্ডের উৎপাদন গতিকে রেশন কার্ডটা যে আমরা লাগেন বেহাই মাইরংবো মোনগोन আর मा मोनगोन 5 लाख টাকা বেমার হলে ঘরের যিকোনো এজন মানুষ जायखिजाया सासे मानसि बेराम जायोब्ला गुवाहाटी चेन्नाई दिल्ली मुम्बाई जते होक बि जाय ट्रिटमेंट करिब पारिब जते होक बि जाय ट्रिटमेंट करिब पारिब जेरावबो थांनानै ट्रिटमेंट लानो हागोन আগতে কি কৈছিলে गरीब मानुहबिलाक बेमार खाबा पारिम आमी मरि जोय भाव हने गरीब मानसिफ्रा बुंदोंमोन बेराम जायोब्ला बहा मुलि मोननो जों लाइफावनो बायना जानो मोनो थैना थांनायानो मोजां होननानै কিন্তু এটা আর এই চিন্তা কৰিব নালাগে এই কাৰণে ৰেচন কাৰ্ডটো চেয়াৰমেনে যিমান আছে মেম্বাৰ বিলাকক কৈ পেলাই একদমে যাতে ৰেচন কাৰ্ড বাদ পৰি না যায় আৰু ৰেচন কাৰ্ডটো ভালে ৰাখিব আপোনালোকে ঠিক আছে ৰেচন কাৰ্ডটো মোজাই ৰাখি যে বেমাৰ আজাৰ जायोब्ला दानिया गरीब मानसिबाबो जेबो साननांगौ गैला बे रेशन कार्डखौ लानानै दिल्ली मुम्बाई गुवाहाटी जेराव थाङा मानो फ्रि ट्रिटमेन्ट खालामनो हागोन दानिया जाबाय जोंहा न'आ गोबाङावनो न'आ आद्रा जानानै दङ बे आद्रा जानाय न'फोरखौबो फैगौ मास मोनथामनि गेजेराव जेरैखि जाया कमप्लिट खालामनो थाखाय जों अर्डार होदों आरो जिखिनि थालांबाय जार जार घर পোৱা নাই जिखिनि घर আছে 3 মাহত कमप्लिट কৰিব লাগিব जार घर নাই ইয়াৰ এগেইন জিও টেকিং কৰা হ'ব আকৌ এবাৰটো মুখ্যমন্ত্ৰীয়ে নিজে নিজে জিও টেকিং কৰিব পাৰিব আৰু তাকো জিও টেকিং কৰাৰ নামত পইচা দিব নালাগে কোনো কাকো কি কৰিব নালাগে ৰিকুৱেষ্ট কৰিব নালাগে গাঁৱৰ গাঁও জিও টেকিং কৰা আছিলেন সেইকাৰণে যাৰ গৰীব মানুহ ঘৰ পোৱা নাই ঘৰ পাই যাব এতিয়া এই কামটো নকৰিব এই কামটো ট্ৰেক্টৰে কৰিব পাৰিব এই কামটো নাঙলে কৰিব নোৱাৰে নাঙলে অৰুণোদয় দিব নোৱাৰে নাঙলে ৰেচন কাৰ্ডো দিব নোৱাৰে এতিয়া নিযুত মইনা দিছে মুখ্যমন্ত্ৰী ডাঙৰে নিযুত মইনা গম পাইছে সবে যে আমাৰ ছোৱালীবিলাক কিছুমান গৰীব পৰিয়াল আছে যেতিয়া গৰীব পৰিয়াল আছে মেট্ৰিক পাছ কৰিলে পঢ়িব নিদিয়ে মেট্ৰিক পাছ নাম্বাৰটাই গৰীব নকৰবা পঢ়াই নিদিয়া কি কয় পঢ়িব নালাগে আৰু পইচা নাই পঢ়াইনাंला পইচা দিয়া दा हिन्जावसाफोरखौ फरायनायाव आरो फैसानि बाथ्रा गैला बिसोरो मेट्रिक पास खालामबानो मासे मासे खरसा मोनसिगोन हायर सेकेन्डारि पास खालामबाबो मासे मासे खरसा मोनगोन डिग्री पास खालामबाबो मासे मासे खरसाखौ गावनि फरायनायखौ गाव मोनसिगोन खालि बे फैसाखौ बर'नानै सोरबा जौ लोङाबानो जाबाय नङा होमबा दा फिसा हिन्जावखौ फेदेरनांगौ फिसा हिन्जावखौ गिदिर खालामनांगौ আমাৰ ভাৰতত আমাৰ ফালে নহয় বেলেগ জায়গা ফালে বেলেগ ৰাজ্যৰ ফালে ছোৱালীবিলাকক আগতে ছোৱালী জন্ম ফালে মানুহবিলাকে কি কৰিছিলে মাৰি পেলাইছিলে আগতে আৰু ছোৱালী পঢ়া পঢ়িব দিয়া নাছিলে সেইকাৰণে প্ৰধানমন্ত্ৰী আমাৰ মুম্বাই প্ৰধানমন্ত্ৰীয়ে কি কৈছে মাৰ বুন্দন প্ৰধানমন্ত্ৰীয়ে কৈছে বেটি বাঁচাও বেটি পঢ়াও फिसाजोफोरखौ बासायनांगौ फिसाजोफोरखौ फरायहोनांगौ दा जोंनियावथ' फिसाजोफोरखौ हिन्जावसा जोनोम जाबा बुथारनाय मानाय बे माबाफ्रा जोंनियाव बे नेमफ्रा गैया नाथाय जोंनियाव मा फिसाजोफोरखौ गोबाङानो फरायहोनो हाया थाखा फैसा गैया होननानै बेनिखायनो दायो निजुत मइनानि गेजेरजों गासैबो फरायनायनि थाखाय हिन्जावसाफोरनो खरसा होजोब्बाय सबको खरसा दिছে এতিয়া আমি কি কৰিছো অসমে অসম দৰ্শন কৰিছে মন্দিৰ বনোৱাৰ কাৰণে থানচালি লুনাইনি थाखाय পইচা হদों আমি পিটিসি আলারি সেরান দিছো আলারি সেরান सबको আমি আলারি সেরান দিছো माइनाव सेरान सेल्फ हेल्प ग्रुपफोरनो 25,000 कोटी टाका होदों 10,000 थांबाय नेक्स्ट बोसोराव आरो 10,000 होगोन आमी 10,000 25,000 कोटी दिलो
10,000 সেলফ হেল্প গ্ৰুপক আৰু 10,000 সেলফ হেল্প গ্ৰুপক আমি নেক্সট ইয়াৰ দিবলৈ গৈ আছোঁ এই মাইনা উচেৰা আঁচনি। এতিয়া BPF আহি কৈছে যে চৰকাৰে ৰাজনীতিহে কৰিব লাগে, এইবিলাক কি কথা ক'ব লাগে। এতিয়া ৰাজনীতি মানে কি? ৰাজনীতি মানে সমাজ সেৱা, ৰাজনীতি মানে সমাজ সেৱা। এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদিনা কৈছে যে আমাক গাখীৰ দিব পৰা গাই লাগে, হয়নে? গাখীৰ দিব নোৱাৰা গাই নালাগে বুলি কৈছে। এতিয়া হাগ্ৰামা মহিলাৰে কৈছে যে UPPL ট্ৰেক্টৰটো মানে কি গাখীৰ দিব নোৱাৰা বুলি কৈছে। এতিয়া মই ক'ব বিচাৰিছো যে অৰুণোদয় যে আহিছে, ৰেচন কাৰ্ড যে আহিছে, এই যে শান্তি আহিছে, উন্নয়ন আহিছে, 1200 মান স্কুল যে আমি ঠিক কৰি দিলো, ল'ৰা ছোৱালী যে পঢ়িব পাৰিছে, চিৰাং জিলা যে মেট্ৰিকৰ ৰিজাল্টত অল আসামত ফাৰ্ষ্ট হৈ গ'ল, এইবিলাক যে ভাল পৰিৱেশ হৈ গ'ল, মুখ্যমন্ত্ৰীয়ে কৈছে এইটোকে গাখীৰ দিব পৰা গাই বুলি কৈছে। এতিয়া হাগ্ৰামা মহিলাৰী কি লাগে? হাগ্ৰামা মহিলাৰীক লাগে এই গাইটো মাৰামাৰি কৰিব পাৰিব লাগে, হিংসা কৰিব পাৰিব লাগে, দম দিব পাৰিব লাগে, মদ ভাং জুৱা, জাতিগত সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষ, বিভিন্ন বন্দুক বাৰুদ, এই বিয়া কালচাৰটো কৈছে হাগ্ৰামা মহিলাৰী এইটো থাকিলেহে এইটো গাখীৰ দিয়া গাই হ'ব। তো আমিতো সেই গাখীৰটো দিব নোৱাৰো, মাৰামাৰি কৰা, বন্দুক দিয়া এই গাখীৰটো আমি দিব নোৱাৰো, আমি শান্তি অনা গাখীৰটোহে দিব পাৰোঁ। সেইকাৰণে ৰাইজ এতিয়া শান্তি আহিছে, উন্নয়ন আহিছে, ডেভেলপমেণ্ট লাহে লাহে হৈছে। আৰু গৰীব মানুহক আজি চৰকাৰে বিভিন্ন আঁচনি দিয়াৰ কাৰণে চিন্তা কৰিছে। গৰীব মানুহক কি লাগে? আজি ধনী মানুহবিলাকে বিনিৰ্মাণ শিবিৰ কলেজত গৈছে, ইউনিভাৰ্চিটি গৈছে, বিজনেছ কৰিছে, ডাঙৰ মানুহবিলাকৰ চিন্তা নাই, গৰীব মানুহৰ কথাটোৱে চিন্তা কৰিব লাগে। এতিয়া BPF কৈছে UPPL BJP গৰীব মানুহ নাচায়, 17 বছৰত কি চালে ইহঁতে। আমি আজি সভাত বহি থকা আমাৰ বাইদেউসকল, দাদাসকল, बिदा फंबाय बिब' बिनानाव आं बयनिसिमबो आंनि अननाय आरो सिबिनायखौ बावहरनाय जाबाय। इतिमध्ये আমার বহুত মানুষ ভাষণ দি গ'ল, মই চিধা ভালে আছে, মোজাই ন ঠিক আছে। তো এতিয়া অলপ আগতে মন্ত্ৰী ডাঙৰীয়াই কৈ গ'ল যে বড়োলেণ্ডত শান্তি আহিছে। মন্ত্ৰী বিধানা বুংলাंबाय যে বড়োলেণ্ডাव শান্তি फैदों। फैदोंना फैयाखै? फैदों, শান্তি আহিছে। ইয়া ঠিকে আছে। তো আগতে বহুত BPF চৰকাৰৰ সময়ত মাৰামাৰি, হিংসা হিংসি গণ্ডগোলবিলাক হৈ আছিল। এতিয়া লাহে লাহে লাহেকৈ এই গণ্ডগোলবিলাক, হিংসাবিলাক নোহোৱা হৈ গ'ল, শান্তি আহি গ'ল। এই শান্তিটো সদায় আমাৰ মাজত থাকিব লাগিব। এই শান্তিটো আৰু যাতে আমাৰ পৰা গুচি নাযায়, ইয়াৰ কাৰণে আমি সবে মিলি কিছুমান কাম কৰিব লাগিব। এই যোজনা যে फैदों, শান্তিया जे फैदों, बे जाहाथे जोंनिफ्राय आरोबाव गोजानाव थाङा, बिनि थाखाय जोङो माखासे खामानि मावनांगोन। बे शान्तिया गोजानाव थांफिनबा जोंनि जे खामानि मावनो लानायफोर, সেই কাৰণে আমাৰ সকলোৰে কাৰণে, মহিলাসকলৰ কাৰণে, শিশুৰ কাৰণে, সমাজৰ কাৰণে চিন্তা নাছিল। BPF চৰকাৰ एबा हाग्रामा महिलारि बिथाङा शान्ति लाबोनायनि जेबो एजेन्डा एबा खामानि बाथ्राखौ बिथाङा सानाखैमोन। এই কাৰণে নিচিনাকৈ ৰাতিটো দিনতো, फुङावबो हरावबो मोनायावबो আমি আৰু বেলেগ ভয় কৰিব লগা নাই। मैदेरखौ लागा बेलेग गिनांगौ गैला होननानै बुंदों। जाहाथे मोजां पुलिस आर्मि बेनिफ्राय बोखारनानै जोबोद मोजां मोनसे थासारि लाबोबाय। नाथाय बै समावबो BPF दिल्ली आरो दिसपुरनि सरकारजों जयै दङमोन, नाथाय बिथांमोना गोजोन लाबोनायनि बाथ्राखौ सानाखैमोन। এতিয়া শান্তি আহিল, ভাল পৰিৱেশ হ'ল, আমি কি কৰিম? जों मा मावगोन दायो? रांखान्थिखौ जौगाहोनाय, समाजखान्थिखौ फोसाबनाय, बे गासिबो खामानिया दायो गोजोन थासारि फैनाय लोगो लोगोनो जोङो बे खामानिखौ मावनांगोन। আমি কি কৰিব লাগিব? ভাল পৰিৱেশ অহাৰ লগে লগে বিজেপিৰ যি চৰকাৰ আছে, এই UPPL আৰু বিজেপিৰ চৰকাৰে ইয়াত শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে আজি ৰাস্তা ঘাট বিভিন্ন নিৰ্মাণ কৰাৰ কাৰণেও আমি কাম কাজবিলাক আৰম্ভ কৰিছোঁ। এতিয়া সেইকাৰণে ইয়াত বহুত কাম ইতিমধ্যে হৈ গ'ল। আমাৰ জয়গাঁও অঞ্চলত যোৱা সময়ত কি কি কাম হৈ গ'ল ইয়াতে লিখা আছে যে ৰাস্তাৰ ক্ষেত্ৰত সুবাইজাৰ তালু বাজাৰ তো হুলমা গাঁৱলৈকে ৰাস্তা হৈ গ'ল। RCC বক্স কালভাৰ এক পূৰ্ব দমগাঁৱত RCC
বক্স কালভাৰ হৈ গ'ল সুবাইজাৰ গাঁৱৰ ৰাস্তা হৈ গ'ল চালবাৰীটো কি হৈছে গান্ডাগাবেট চালবাৰীৰ পৰা গান্ডাগাবেট নিলাম এজাবাই RCC ব্ৰিজটো দমগাঁও আদিবাসী বস্তি হৈছে না আদিবাসী বস্তি ব্রিজ হয়েছে না নাই হ্যাঁ নহয় RCC ব্রিজ এক দমগাঁও আদিবাসী বস্তি হয়েছে না নাই এটা রাস্তা ব্রিজ এই ব্রিজটা হওয়া নাই হ্যাঁ টেন্ডার হয়েছে এই তো টেন্ডার হয়ে গেছে এই ব্রিজটো হবলৈ গৈ আছে এতিয়া আছে পশ্চিম হুলুমগাঁওটো পশ্চিম হুলুমগাঁওটো শিলগাগি উইথ RCC ব্রিজ টেন্ডার করে দিল রামেশ্বর এইটো রাস্তা হয়ে গেল হয়েছে না এইটো রাস্তা এইটো কার রাস্তা হয় কোনটো গাঁৱৰ রাস্তা মানুহ আছে না নাই ইয়াত পশ্চিম হুলুমগাঁওটো শিলগাগি সোরবাদ আছে তিনি ইয়ার রাস্তাও হয়ে গেল এটা মডেল অঙ্গনবাড়ি সুবাইজার মডেল অঙ্গনবাড়ি দমগাঁও বটিয়াগুড়ি আর